নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেডিজ জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেওঁলোক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো BSF কনষ্টেবল ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত 275টা পোষ্ট আছে। পোষ্টটো আপোনালোকৰ স্পৰ্টছ কোৱাৰ্টাৰ কাৰণে। পোষ্টটো আহিছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ মানে BSF ৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 30 তাৰিখ 12 মাহ 2024 লৈকে। ইয়াতে নেম অফ পোষ্ট দিয়া আছে কনষ্টেবল জেনেৰেল ডিউটি, আৰু নেম অফ অৰ্গেনাইজেশ্যন ইয়াতে দিয়া আছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ মানে BSF। আৰু নম্বৰ পোষ্ট ক'লে যেনেকে 275টা পোষ্ট আছে। ইয়াতে মেলৰ কাৰণে 127টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 148টা পোষ্ট আছে। আৰু পে স্কেল ইয়াতে দিয়া আছে। পে মেট্ৰিক্স আপোনালোকে লেভেল 3 পাব 21,700 ৰ পৰা 69,100 লৈকে। আৰু মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু এজ লিমিট ইয়াতে দিয়া আছে। আপোনালোকৰ এজ 18 ইয়াৰ্ছৰ পৰা 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2025। আৰু লগতে এজ ৰিলেক্সেশ্যনো পাব। ইয়াতে দিয়া আছে আপাৰ এজ লিমিট ৰিলেক্সেবল ইন ৰেসপেক্ট অফ দ্য ক্যান্ডিডেট বিলং টু SC ST OBC and other special categories of personnel in accordance with the instructions issued by central government from time to time। মানে আপোনালোকৰ SC ST OBC অথবা আদাৰ কাষ্ট যদি হয় তেনেহলে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড দিয়া আছে। আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ডটো অফিচিয়েল এডভাৰটাইজমেণ্ট যিটো মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাতে ক্লিক কৰি ভালকে চাই ল'ব পোষ্ট ৱাইজ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে মাষ্ট হেভ পাছ ক্লাছ 10 পাছ হ'ব লাগিব। আৰু স্পৰ্টছ কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই ল'ব, তাতে ফুল ডিটেইলছত আপোনালোকে চাই ল'ব পাৰে, নহলে ভিডিঅ'টো বহুত দীঘল হ'ব। চ' মই সেইকাৰণে আপোনালোকে চাই ল'ব। আৰু এপ্লিকেশ্যন ফিটো ইয়াতে দিয়া আছে। জেনেৰেল OBC আৰু EWS ৰ কাৰণে 147.20 পেমেণ্ট কৰিব লাগিব। আৰু SC ST অথবা ওমেনৰ কাৰণে 1 পইচাও দিব নালাগে। আৰু পেমেণ্ট মোড ইয়াতে দিয়া আছে। আপোনালোকে অনলাইন পে কৰিব লাগিব। ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 1 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 30 ডিচেম্বৰলৈকে। চ' বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে তেনেহলে আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব। আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে। লগতে অফিচিয়েল এডভাৰটাইজমেণ্ট লিংকটোও পাব। আপোনালোকে তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো। ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলৰ লগত। আৰু লগতে চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো। ধন্যবাদ।